আপোনালোকে থাম্বনেল চাই গম পাইছে যে এটো টোটালি 100 দিনীয়া এটা সরকারি চাকৰি প্ৰস্তুতিৰ 100 দিনীয়া এটা কোর্স আজি হল দিন 1 যত আমি প্ৰত্যেক দিনাই 30টাৰ পৰা 50টা কোৱেশ্যনলৈ আমি ডিসকাশন কৰিম এই চেনেলৰ যোগেদি পাৰ ডে এপ্ৰক্স 8:30 পৰা 9টালৈ আপোনালোকৰ ভিডিও আপলোড হৈ যাব পাৰ ডে পাই যাব চেনেলত আপোনালোকে থাকিব সাক আৰু এইটো জিটু পিডিএফ আছে আপোনালোকৰ লগত মই শেয়াৰ কৰিম মই যিখিনি কোৱেশ্যন ডিসকাশন কৰিম 100% হৈ যোৱা এক্সামত আৰু অহা এক্সামত একদমে ইম্পৰ্টেন্ট কোৱেশ্যন যিখিনি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড কোৱালিফাই কৰিছে দাদা সকল আৰু বাইদেউ সকল হিতৰ পৰা মই কালেক্ট কৰিছো বহুতো কোৱেশ্যন আৰু কৈছে যে যিখিনি ৰিপিটেশন হোৱা কোৱেশ্যন সেইখিনিয়ে আহে আমি সেইখিনিতেই ভুল কৰি আহো যে কৈ যে নহয় হয় যি হোক আপোনালোকে মোৰ চেনেলটো কন্টিনিউ চাই থাকক একদম আপোনাৰ 100 দিনীয়া কোৰ্স হ'ব আজিৰ পৰা আজি ডে 1 আপোনালোকে এপ্ৰক্স এটো 8:30 পৰা 9:30 মানত আপলোড হৈ যাব প্ৰত্যেক দিনা ঠিক আছে বলক আমি ভিডিওটো কন্টিনিউ কৰো আজি আমি ডিসকাশন কৰিম যে অসমৰ অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ প্ৰশ্নাৱলী যত আপোনালোকে ফাৰ্স্ট কোৱেশ্যনটো চাই আছে সৰ্বপ্ৰথম স্নাতক আনন্দৰাম বৰুৱা এটো কোৱেশ্যন কিমান বাৰ হৈছে ককচোন যিখিনি ইজি কোৱেশ্যন সেইখিনিয়ে ভালদৰে পঢ়ক যেটো পঢ়ক ভালদৰে পঢ়ক আৰু মনত ৰাখক এটোই মেইন কথা আমাৰ চেনেলৰ ফলৰ পৰা এটোই আপোনালোকক মানে অহা এডিএডি 2.0 যেটো 32,000 ভ্যাকেন্সি আছে ইয়াৰ বাবে বহুত ইম্পৰ্টেন্ট কোৱেশ্যন এবিলাক আপুনি খালি চাই যাক আমাৰ চেনেল খালি পুৰা চাই যাক আপুনি ষ্টেটিস্টিক এটো ডাইনামিক নহয় ষ্টেটিস্টিক জিকে হয় এখিনি আপোনালোকে 100% কমন পৰিব আপুনি চাই যাক নপৰিলে ডাইৰেক্ট আহিব আনসাবস্ক্ৰাইব মাৰি গুছি যাব ডাইৰেক্ট আনসাবস্ক্ৰাইব মাৰি গুছি যাব বলক আমি 30 আজি মই 30 কোৱেশ্যন লম 30 কোৱেশ্যন আপোনালোকৰ লগত ডিসকাশন কৰিম 30 কোৱেশ্যন ডিসকাশন কৰিম আৰু আমাৰ চেনেলত সপ্তাহত 7 দিন নহয় সপ্তাহত আমি 9 দিন বনাই লৈছো আপোনাৰ ফাৰ্স্ট সপ্তাহৰ যেটো মানে 9 ডেজ ভাবিলক 3 ডেজ আপোনালোকৰ অসমৰ যেটো অসমৰ অসমীয়া সাহিত্যৰ গুৰুত্বপূৰ্ণ প্ৰশ্নাৱলী মানে সাহিত্য লগতে সাহিত্যকাৰ লগতে যিখিনি অসমৰ ষ্টেটিস্টিক জিকে আছে এনশিয়েন্ট যিখিনি হোক মানে আপোনাৰ প্ৰাচীন হোক মধ্যা হোক এবিলাকৰ বিষয়ে ৰাজত্ব কৰি হোক জোৱা সকলৰ বিষয়ে কুটিখিনি চাম আমি লগতে 3 দিন আমি চাম জিকে হল অসম ৰিলেটেড লগতে ইন্ডিয়া ৰিলেটেডও চাম আমি আৰু তাৰ 3 দিন পিছত আমাৰ চেনেলত কৈ আছো কেনেকে ফৰমেটটো হ'ব তাৰ 3 দিন পিছত জেনাৰেল সায়েন্স হ'ব যত মানে সায়েন্সৰ যিখিনি কোৱেশ্যন আছে ভিটামিন কি এবিলাক হ'ব 3 ডেজ পাৰ ডে 50 কোৱেশ্যন হ'ব 3 ডেজত 150 হৈ গল আৰু জিকে 3 ডেজ 150 আপোনালোকে 6 ডেজ চাব 300 কোৱেশ্যন আহি যাব আৰু যিখিনি বাকি 3 দিন আমি ম্যাথমেটিক্স পঢ়াম যিখিনি এসএসসি জিডিত অহা ম্যাথমেটিক্স খিনি ৰিজনিং হোক নাম্বাৰ সিস্টেম হোক যি হোক সিলেবাস দি দিম আপোনালোকে চাব পিছত নোট ডাউন কৰিব মোৰ এই চেনেলৰ যোগেদি পাব 3টা কোৰ্স টোটালি ফ্ৰী অফ কষ্ট এটো যেটো পিডিএফ পঢ়াই আছো আপোনালোকক এটো হাইলি ৰিকমেন্ডেড যি সকলে মানে আপোনালোকৰ থাৰ্ড গ্ৰেড কোৱালিফাই কৰিছে হিয়তে মোক জনাইছে যে এটো পিডিএফ তুমি পঢ়া মই পঢ়ি আছো যদি আপোনালোক অলপ ভাবিছো নপঢ়াও মই একচুয়ালি মোৰ ইমপ্ৰুভিংৰ কাৰণে মই দি আছো আৰু আপোনালোকৰ ভাল হোক মোৰো ভাল হোক এটো মই কি ইউটিউব চেনেল কৰি আছো যদি আপোনালোকৰ ভালে চাম না মই ঠিক আছে বলক ভিডিওটো আৰম্ভ কৰি দিম প্ৰথম কোৱেশ্যনটো হল সৰ্বপ্ৰথম স্নাতক আনন্দৰাম বৰুৱা এটো মনত ৰাখিব সদায় আহে কোৱেশ্যন সৰ্বপ্ৰথম স্নাতক কোন আনন্দৰাম বৰুৱা হল সেকেন্ড কোৱেশ্যন আপোনালোকে চাওক সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা সাহেব ফালকে বঁটা বিজয়ী কোন যদি এনেকে কোৱেশ্যনটো হয় সৰ্বপ্ৰথম এতিয়ালৈকে সৰ্বপ্ৰথম আছিল লগতে এতিয়ালৈকে একমাত্ৰ দাদা সাহেব ফালকে বঁটা বিজয়ী সবৰ ফাৰ্ষ্টত যদি কয় কি লিখিব আপোনালোকে ডক্টৰ ভূপেন হাজৰিকা দাদা সাহেব ফালকে বঁটা বিজয়ী হৈছিল ডক্টৰ ভূপেন হাজৰিকা একো চাবলৈ ডাইৰেক্ট ডক্টৰ ভূপেন হাজৰিকাত আপোনালোকে টিক কৰি আহি যাব ঠিক আছে 3 নম্বৰ কোৱেশ্যন আমি গুছি যাম সৰ্বপ্ৰথম কথাছবি পৰিচালক এটো কোৱেশ্যন বহুতবাৰ আহিছে এটো ডিএলএড পৰীক্ষাটো আহি গৈছে সৰ্বপ্ৰথম কথাছবি পৰিচালক পমথেশ বৰুৱা এটো মানে অলপ নেমটো মানে মনত নথকা হৈ যায় মানে শৰ্ট টাৰ্ম মেমৰি লস হৈ যায় বহুতৰে আপোনালোকে ৰিভিজন কৰক ইজি কোৱেশ্যন ৰিভিজন কৰক সৰ্বপ্ৰথম কথাছবি পৰিচালক পমথেশ বৰুৱা হল
আপোনালোকেও চাব, কুৱেশ্যন এনচাৰ দিয়ে আছে। মোৰ কোৱাৰ আগতে আপোনালোকে যিখিনি পাৰে আৰু লাষ্টত 5টা কুৱেশ্যন আপোনালোকৰ কাৰণে দিম, এইটো হোমৱৰ্ক দিম, আপোনালোকে কমেণ্টত জনাই দিব, ঠিক আছে। 4 নম্বৰ কুৱেশ্যন এটা হয় এতিয়া। সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ। এইটো বহুতবাৰ কুৱেশ্যন আহিছে। সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ। যদি কয় অসমৰ পৰা প্ৰথম ৰাষ্ট্ৰপতি কোন হৈছিলে, ফখৰুদ্দিন আলী আহমেদ হ'ল। আৰু অসমৰ প্ৰথম মানে মহিলা মুখ্যমন্ত্ৰী কোন আছিল, এইটো কমেণ্টত আপোনালোকে জনাই দিব, ঠিক আছে। সৰ্বপ্ৰথম গদ্য লেখক, চবৰ ফাৰ্ষ্টত যোনে গদ্য লিখিছিলে সেই ব্যক্তিজনৰ নাম কি, ভট্টদেৱ, ঠিক আছে। সৰ্বপ্ৰথম গদ্য লেখক, এইটো বহুতবাৰ কুৱেশ্যন আহিছে এক্সামত আৰু আহিবই। সৰ্বপ্ৰথম গদ্য লেখক কোন, ভট্টদেৱ হ'ল। সৰ্বপ্ৰথম বোলছবি, এইটোতো আহে আৰু আহিয়ে থাকিব যেতিয়ালৈকে মানে EDA এক্সাম পাতিব, অসম গভৰ্ণমেণ্টে পাতিব। সৰ্বপ্ৰথম বোলছবি নিৰ্মাতা কোন, জ্যোতিপ্ৰসাদ আগৰৱালা। সৰ্বপ্ৰথম বোলছবি নিৰ্মাতা হ'লে জ্যোতিপ্ৰসাদ আগৰৱালা নিৰ্মাতা মানে কৰিছিলে, পাব্লিছ কৰিছিলে, উদ্ঘাটন কৰিছিলে। সৰ্বপ্ৰথম বোলছবিখনৰ নাম কি, জয়মতী। কিমান চনত হৈছিলে, 1935 চনত হৈছিলে। মনত ৰাখিব, এই 3টা কুৱেশ্যন ইম্পৰ্টেণ্ট। বোলছবি জয়মতী কোনে লিখিছিলে, জ্যোতিপ্ৰসাদ আগৰৱালা লিখিছিল। প্ৰথম বোলছবিখন হৈছে জয়মতী। কিমান চনত লিখিছিলে, 1935 চনত হ'ল। 7 নম্বৰ কুৱেশ্যনত আমি গুচি যাওঁ। সৰ্বপ্ৰথম বুৰঞ্জী লেখক। সৰ্বপ্ৰথম বুৰঞ্জী লেখক, এতিয়া যদি কয় সৰ্বপ্ৰথম বুৰঞ্জী লেখক কোনে লিখিছিলে, সৰ্বপ্ৰথম বুৰঞ্জী লেখক হ'ল হলিৰাম ঢেকিয়াল ফুকন। হলিৰাম ঢেকিয়াল ফুকন, মনত ৰাখিব। সৰ্বপ্ৰথম বুৰঞ্জী লেখক হলিৰাম ঢেকিয়াল ফুকন। এতিয়া বলক 8 নম্বৰ কুৱেশ্যনলৈ আমি যাওঁ। সৰ্বপ্ৰথম চাহ খেতিয়ক, এইটো আহিছে আৰু আহিবই। সৰ্বপ্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান। সৰ্বপ্ৰথম চাহ খেতিয়ক মানে এনেকৈ দিব যে অসমৰ চবতকৈ ডাঙৰ চাহ বাগিচাখন ক'ত আছে আৰু প্ৰথমে কোনে অসমত মানে অসমৰ সৰ্বপ্ৰথম চাহ খেতিয়ক কোন আছিল, অসমৰ মণিৰাম দেৱান আছিলে হ'ল। 9 নম্বৰ কুৱেশ্যনত আমি গুচি যাওঁ। কুৱেশ্যনটো ভালদৰে চাই আছে আপোনালোকে। ফাৰ্ষ্ট কথা, মোৰ স্ক্ৰীন ৰেকৰ্ডিং হৈ আছে, এইকাৰণে এনেকুৱা অসুবিধা পাই আছে। লাহে লাহে আমাৰ ভিডিঅ'খিনি ইম্প্ৰুভিং কৰিম। সৰ্বপ্ৰথম নাট্যকাৰ ব্ৰজ শৰ্মা। সৰ্বপ্ৰথম নাট্যকাৰ কোন, ব্ৰজ শৰ্মা। সৰ্বপ্ৰথম নাট্যকাৰ ব্ৰজ শৰ্মা হ'ল। 10 নম্বৰ কুৱেশ্যনত আমি গুচি যাওঁ। সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা, এইটোতো আহে আৰু আহিবই। সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা পিয়লি ফুকন, ঠিক আছে। সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা, সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা। কুৱেশ্যন এনেকৈ আহিব, বাৰে বাৰে পঢ়ি চাব, আহি যাব এনেই। পিয়লি ফুকন ডাইৰেক্ট মনত ৰাখিব। এনেকৈ যে এটা কুৱেশ্যন আছিলে যে ৰেল বগৰাইছিল যে দুজন অসমীয়া, সেই অসমীয়া দুজনৰ নাম আৰু ফাঁচি দিয়া হৈছিলে, কাক কাক দিয়া হৈছিলে আপোনালোকে কমেণ্টত জনাই দিব, ঠিক আছে। সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি, অসমীয়া কিন্তু এইবিলাক। সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি দেৱকান্ত বৰুৱা। সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি দেৱকান্ত বৰুৱা। 12 নম্বৰ কুৱেশ্যন। সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি, ঠিক আছে। এইটো এনচাৰ কি, সুচিৰতা ৰায়চৌধুৰী। মহকুমাধিপতি অসমীয়া কৈছে আৰু মহকুমাধিপতি কৈছে সুচিৰতা ৰায়চৌধুৰী। 13 নম্বৰ কুৱেশ্যনলৈ আমি গুচি যাওঁ। সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক, অসমীয়া সঞ্চালক বুলি কৈছে ৰিজাৰ্ভ বেংকৰ, তথাপিও গণেশ ফুকন হ'ল। সৰ্বপ্ৰথম অসমীয়া ডি এইটো আপোনালোকৰ এইটো ইংলিছত দিব এনেকৈ। সৰ্বপ্ৰথম অসমীয়া ডি লিট সূৰ্যকুমাৰ। সৰ্বপ্ৰথম মহিলা ডক্টৰেট, কুৱেশ্যন 15 চাব। সৰ্বপ্ৰথম সৰ্বপ্ৰথম অসমীয়া মহিলা ডক্টৰেট কোন, ডক্টৰ লক্ষ্মী দেৱী। এইটো আহে, বহুতবাৰ আহিছে কুৱেশ্যন। 16 নম্বৰ কুৱেশ্যন। প্ৰথম অসমীয়া চুটিগল্প ৰচক, অসমীয়াৰ চুটিগল্প ৰচক। এনেকৈ কুৱেশ্যনটো আহিছে আৰু আহিবই। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচক বা লেখক কোন আছিল, লক্ষ্মীনাথ বেজবৰুৱা। চুটিগল্পৰ ৰচক বা লেখক ক'লে কি লিখিব, লক্ষ্মীনাথ বেজবৰুৱা লিখিব। 17 নম্বৰ কুৱেশ্যন। প্ৰথম কবিতাৰ ৰচক, কথা কবিতা যদি গদ্য চুটিগল্পৰ বুলি কয়, চুটিগল্প ক'লে লক্ষ্মীনাথ বেজবৰুৱা লিখিব। কথা কবিতা ক'লে যতীন্দ্ৰনাথ দুবৰা লিখিব। অসমৰ পুৰণি নাম যদি কয় কি লিখিব, কামৰূপ। যদি অপশ্যনত কামৰূপ আহে কামৰূপ দি দিব, আৰু যদি অপশ্যনত প্ৰাগজ্যোতিষপুৰ আহে প্ৰাগজ্যোতিষপুৰ দি দিব। প্ৰাচীন কামৰূপৰ 4টা ভাগ কি কি, এনেকৈ অপশ্যন দি দিব যে এইটো যিকোনো এটা দি দিব। প্ৰাচীন অসমৰ এটা ভাগৰ নাম লিখা, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু উমাৰপীঠ। যেনেবা এটা কুৱেশ্যন এনেকৈ দি দিলে
প্ৰাচীন কামৰূপৰ এটা ভাগৰ নাম প্ৰাচীন কামৰূপৰ নাম এনেকৈ এটা দি দিব যে কামপীঠ বা দিয়া আছে এনে আজে বাজে দিয়া আছে আৰু কামপীঠ চালে টিক চিন লগাই দিব যদি কামপীঠ নাথাকে ৰত্নপীঠ থাকিলে ৰত্নপীঠ লগাই দিব যদি ৰত্নপীঠ নাই কামপীঠ নাই স্বৰ্ণপীঠ আছে স্বৰ্ণপীঠ লগাই দিব যদি স্বৰ্ণপীঠ এই তিনিটা নাই তো সমাৰপীঠত লগাই দিব ঠিক আছে টিক চিন 20 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া অনাতিৰ নাট এটো কিন্তু আহিছে প্ৰথম অসমীয়া অনাতিৰ নাট বিন বৰাগী প্ৰথম অসমীয়া অনাতিৰ নাট বিন বৰাগী প্ৰথম অসমীয়া গল্প সংকলন এটো আহিছে প্ৰথম অসমীয়া গল্প সংকলন সুৰবি কোনে লিখিছিলে প্ৰথম অসমীয়া গল্প সংকলন কোনে লিখিছিলে সুৰবি ফাৰ্স্ট কথা প্ৰথম অসমীয়া গল্প সংকলন হল সুৰবি লিখিছিল কোনে লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল কিমান চনত 1909 চনত প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ নাম হল বিলাতৰ চিঠি বহুতবাৰ আহিছে এটো প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী এটো থাৰ্ড গ্ৰেড যোৱা থাৰ্ড গ্ৰেড এটো যেটা আহিছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী হল বিলাতৰ চিঠি লেখক কোন জ্ঞানদাবিৰাম কিমান চনত লিখিছিলে 1939 চনত লিখিছিলে ভ্ৰমণ কাহিনী আহিলে বিলাতৰ চিঠি দি দিব কোনে লিখিছিলে লিখা ৰচকৰ নাম মানে বিলাতৰ চিঠি কোনে লিখিছিলে জ্ঞানদাবিৰাম কিমান চনত লিখিছে 1939 চনত জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হল মৃত্যুঞ্জয় লেখক কোন ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হল পিছৰ কোৱেশ্চন চাওক সাহিত্য একাডেমি পুৰস্কাৰ পোৱা পুৰা লিখা আছে কিন্তু পোৱা হ'ব সাহিত্য একাডেমি পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি সাহিত্য একাডেমি পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি সাহিত্য একাডেমি পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম হল বনফুল লিখিছিল কোনে যতীন্দ্ৰনাথ দুবৰাই লিখিছিল কিমান চনত লিখিছিল 1952 চনত লিখিছিল যদি কয় সাহিত্য একাডেমি পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি বনফুল কিমান চনত লিখিছিলে 1952 চনত লিখিছিলে আৰু কি কোনে লিখিছিলে যতীন্দ্ৰনাথ দুবৰাই লিখিছিলে সাহিত্য একাডেমি পুৰস্কাৰ কোৱাৰ লগে লগে বনফুল দি দিব কোনে লিখিছিল যতীন্দ্ৰনাথ দুবৰা আৰু কিমান চনত 1952 চনত হল পিছৰ কোৱেশ্চনলৈ আমি গুচি যাওঁ অসমৰ প্ৰথম মহিলা আলোচনী এতিয়া যে মহিলাই লিখা আলোচনী ঘৰ জেউতি মহিলাই লিখা আলোচনী হল ঘৰ জেউতি এটো 1927 চনত লিখিছিলে আৰু কোনে লিখিছিলে কমলালয়া কাকতিয়ে লিখিছিলে পিছৰ কোৱেশ্চনত আমি গুচি যাওঁ সাহিত্য একাডেমি পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি উপন্যাসখনৰ নাম যদি কয় কি লিখিব আপুনি ইয়াগৰু ইংগিয়াম প্ৰথম অসমীয়া উপন্যাস আৰু লিখিছিল কোনে ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কিমান চনত লিখিছিলে এটো আহে চনটো 1981 চনত লিখিছিলে 27 নম্বৰ কোৱেশ্চন জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয় গৰাকী সাহিত্যকৰ নাম কি প্ৰথম গৰাকী সাহিত্যক গ'ল আপোনালোকে গম পালে এটো তথাপিও কমেন্টত জনাব আপোনালোকে জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয় গৰাকী সাহিত্যকৰ নাম কি জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয় গৰাকী সাহিত্যকৰ নাম সদায় হিচাৰ আহিবই ডক্টৰ মামণি ৰয়ছম গোস্বামী হল ডক্টৰ মামণি ৰয়ছম গোস্বামী 28 কুৱেশ্চন অসমৰ সাহিত্যৰথী কোন যদি কয় অসমৰ সাহিত্যৰথী হল লক্ষ্মীনাথ বেজবৰুৱা এটো সবেই জানে ক্লাছ 8-9 ৰ পৰা পঢ়ি আছে 6 ৰ পৰা পঢ়িছে অসমৰ সাহিত্যৰথী কোন সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু পিছৰ কোৱেশ্চন 29 কুৱেশ্চনলৈ আমি গুচি যাওঁ অনলি ওৱান কুৱেশ্চন লেফট আছে অসমৰ উপন্যাস সম্ৰাট এটো আহিব আৰু অসমৰ উপন্যাস সম্ৰাট কোন ৰজনীকান্ত বৰদলৈ যিখিনি আপোনালোকে কোৱেশ্চনখিনি চালে আমাৰ ভিডিও স্ক্ৰীন ৰেকৰ্ডৰ কাৰণে অলপ অসুবিধা পাই আছে আপোনালোকে বুজিছো মই ইমপ্ৰুভিং কৰিবৰ কাৰণে মই চেষ্টা কৰিম এটো লাষ্ট কুৱেশ্চন 2003 চনত অসম সাহিত্য বঁটা 2003 চনত স্পেসিফিক ডেট লগোৱা আছে ঠিক আছে 2003 চনত অসম সাহিত্য বঁটা লাভ কৰা অসমীয়া সাহিত্যক গৰাকী কোন 2003 চনত সাহিত্য বঁটা লাভ কৰা অসম সাহিত্য বঁটা লাভ কৰা ঠিক আছে 2003 চনত অসম সাহিত্য বঁটা লাভ কৰা অসমীয়া গৰাকী কোন নিৰুপমা বৰগোহাঞি ঠিক আছে আজি 30টা কুৱেশ্চন থাকক কালি আমি 31 কুৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিম যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তো কমেন্টত জনাব
আগলৈ মই কণ্টিনিউ কৰিম। যদি ভাল লাগে তথাপিও কণ্টিনিউ কৰিম, নালাগিলেও কণ্টিনিউ কৰিম। আমাৰ যিখিনি 100 days চেলেঞ্জ আছে সেইটো আমি কমপ্লিট কৰিম। পেইড কোৰ্চ চাব আপোনালোকে, পেইড কোৰ্চ টোটেলি ফ্ৰীত দি আছোঁ আমি। এইটো আপোনালোকে ডাইৰেক্ট, মইতো বহুত টকাৰ এইটো PDFটো কিনিছোঁ, তথাপি আপোনালোকক শ্বেয়াৰ কৰি আছোঁ। চাওক আপোনালোকে, আপোনাৰো ভাল হওক, মোৰো ভাল হওক। থেংক ইউ ছ' মাছ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব।